এক্সিডেন্ট যাই পাম আৰু বেছি দূৰ নাই অলপ মানে আছে বমি কৰি এই অৱস্থা বেয়া হৈ গৈছে সো হেল্ল এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ মই কিন্তু আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আজি আমি যাবলৈ ওলাইছোঁ গোৱালপাৰা আলহীৰ ঘৰলৈ ক'ত যাওঁ কেনেকৈ যাওঁ কাৰ লগত যাওঁ সেই সকলোবিলাক আপোনালোকক দেখাই যাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া ব্লগ নহ'লে পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ এয়া আমি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি গৈ আছোঁ মাইনাবুড়ি দেখি অৱস্থা বেয়া বমি কৰি আহি গেছি মাইনা কি হ'ল আৰু বমি লাগছে নেকি মাইনাই আচলতে অহাৰ পৰা 3বাৰমান বমি কৰিলেই মানে তাই বহুতেই বমি কৰে এনেকৈ আহিলে আৰু এয়া আমাৰ নলবাৰীৰ বাইদেউ আৰু মনু আহিছে আৰু এয়া বাইদেউৰ গিৰিয়েক মানে ভিনদেউ আৰু এয়া হৈছে জেঠীমা মানে জেঠীমাহঁতৰ ঘৰলৈ ইহঁত আহিছে মানে মাকৰ ঘৰলৈ আহিছে বাইদেৱে তেতিয়া আহোঁতে মানে গাড়ীখনো সিহঁতৰে হয় সিহঁতে লৈ আহিছে সেইকাৰণে কৈছে যে গাড়ীখন আনিছোঁ যেতিয়া গোৱালপাৰালৈকে যাওঁ গোৱালপাৰাত আছে আমাৰ জেঠীমাৰ মাজুজনী জীয়েক মানে বা সিহঁতৰ ঘৰলৈ যাম আৰু তাৰ পৰা আমি আকৌ যাম মামাহঁতৰ ঘৰলৈ ওচৰতে হয় তাৰ ওচৰতে মামাহঁতৰ ঘৰো তালৈকে যাম গোটেইখিনি আপোনালোকক দেখাই যাম মাইনা বমি কৰি অৱস্থা বেয়া টোপনি মাৰি আছে এতিয়া ভিডিঅ' কৰা মানুহ ব্লগ বনাই বোলে আহে তাই টোপনি অৱস্থা বেয়া এয়া কিছু দূৰ আহি আমি কি দেখিলোঁ চাওকচোন ৰাস্তাৰ কাষৰ গছবিলাক গোটেই কাটি থকা হৈছে মানে এই ৰাস্তাটো বহল কৰিব 4 লেন কৰিব সেইকাৰণে কাষৰ গছবিলাক কাটি থকা হৈছে আৰু গছ কটা বুলি ক'লে আচলতে মই খুবেই বেয়া পাওঁ কিয়নো এডাল গছ কাটি দিবলৈ বহুত সহজ কিন্তু সেই গছডাল ৰুবলৈ বহুত টান আৰু সেই গছডাল ইমান ডাঙৰ হ'বলৈ বহুত সময়ৰ প্ৰয়োজন হয় গতিকে যিমান পাৰে গছ নকটাকৈ থকাটোৱেই ভাল কিন্তু কি কৰিব আৰু যিমানে উন্নয়নৰ ফালে আগবাঢ়ি যোৱা হৈছে মানে ৰাস্তা ঘাট ভাল কৰা হৈছে প্ৰকৃতিক অকণমান হ'লেও ধ্বংস কৰা হৈ আছে আৰু সেইটো মই খুবেই বেয়া পাওঁ মানে যদিহে ভৱিষ্যতে এনেকুৱা কিবা টেকন'লজি ওলায় যদি যে আমি প্ৰকৃতিক ধ্বংস নকৰাকৈ সকলোখিনি উন্নয়নৰ কাম কৰিব পাৰোঁ তেতিয়াহ'লে মই খুবেই আনন্দিত হ'ম কিয়নো আমাৰ এইফালে বিশেষকৈ নৰ্থ ইষ্টৰ ফালে প্ৰাকৃতিক সৌন্দৰ্যটো খুবেই ভাল লাগে মানে চাৰিওফালে পাহাৰ আৰু পাহাৰ গছ গছনি আছে গোটেইফালে এইখিনি ধ্বংস নকৰিলে মই খুবেই আনন্দিত হ'লোহেঁতেন বৰ্তমান 4 লেন হৈ আছে চাৰিওফালে 4 লেনৰ কাম কৰি আছে এয়া আমি দুধনৈত ৰৈ দিলোঁ আৰু এয়া হৈছে হোটেল ব্ৰহ্মপুত্ৰ দুধনৈত আছে হোটেলখন আগতে একেবাৰে ৰাস্তাৰ কাষলৈকে আছিল কিন্তু এতিয়া 4 লেনৰ কাম হৈ থকাৰ বাবে এনেকৈ পিছুৱাই দিব লগা হৈছে আধা হোটেলখন ভাঙি দিছে আৰু গোৱালপাৰালৈ গ'লে আচলতে আমি এইখন হোটেলতে সোমাওঁ মানে কিবা কিবি খাই যাওঁ আৰু ইয়াত বাথৰুমৰো ব্যৱস্থা আছে গতিকে দূৰৰ পৰা অহা যাত্ৰীসকলৰ বাবে ভাল সেইকাৰণে আমি ইয়াতে সোমাওঁ আৰু কিবা কিবি খাই মেলি যাওঁ কিন্তু আজি তেনেকৈ খাবলৈ সময় নহ'ব বাইদেৱে ফোন কৰিছিলে যে তাই বোলে ভাত বনাই থৈ দিছে গতিকে আমি সোনকালে যাব লাগে আমাৰ দেৰিও হৈছে গতিকে মিঠাই চিঠাই লৈ এনেকৈ ওলালোঁ আৰু ৰাস্তাত এয়া আপেল বিক্ৰী কৰি আছে গতিকে আপেলো অকণমান আমি লৈ ল'লোঁ আৰু টিকলি আৰু মই এনেকৈ গৈ আছোঁ গাড়ীৰ পৰা আচলতে কোনেও নমা নাই টিকলি আৰু ময়ে নামিছোঁ গতিকে আমি যিখিনি ল'বলগীয়া আছিল আমি ল'লোঁ আৰু আমাৰ বাবে মানে গাড়ীত খাবৰ বাবে ঠাণ্ডাও ল'লোঁ ফ্ৰুটি 10 টকীয়া এটাকৈ লৈছোঁ লছ নহয় এইখিনি আমিয়ে খাম যায় আমাকে দিব আৰু আমাকে দিব আৰু এতিয়া আমি গৈ আছোঁ যাই পাম আৰু বেছি দূৰ নাই অলপ মানে আছে এয়া আমি এতিয়া গৈ আছোঁ আমাক এইখিনি আহি পাওঁতে 2 ঘণ্টাৰো বেছি সময় লাগিলে মানে ইমান সময় নালাগে কিন্তু আমাৰ গাড়ীখন ৰখি আহিবলগীয়া হৈছে মানে মাইনাই বহুতেই বমি কৰি আছে 2বাৰ 3বাৰ মাইনাৰ বাবে ৰখিবলগীয়া হ'ল সেইকাৰণে আমাৰ অকণমান দেৰি হ'ল আৰু আমি এইখিনি সময় গৈ পালোঁহেঁতেন গৈ নাপালেও মানে অকণমান বাকী থাকিলেহেঁতেন কিন্তু এতিয়া মানে প্ৰায় 1.5 ঘণ্টামান বাকীয়ে আছে আৰু এতিয়া গৈ পাবলৈ আৰু এয়া ৰাস্তাত ব্ৰিজৰ কাম চলি আছে নেকি সেইকাৰণে এনেকৈ খুঁটা পুতিছে হয়তো ব্ৰিজ হ'ব ইয়াত এখন এতিয়া আমি গৈ আছোঁ আৰু এয়া মাইনা হৈ আছে তাইৰ আচলতে গাটো বহুতেই বেয়া বহুতবাৰ বমি কৰিলে তাই গৈ পাম আৰু বেছি দূৰ নাই অলপ মানে আছে
পাম বিকিপুল বিকিপুল তাৰপিছত বিকিপুলৰ পৰা ঢেকীয়াবাৰীত যাম বিকিপুলৰ পৰা কোনোবাই চাই আছে নেকি তো চাই থাকিলে কমেণ্ট কৰি জনাব এয়া আমি প্ৰথমতে গৈ আছোঁ বেকীপুল ঢেকীয়াবাৰী মানে বেকীপুলৰ পৰা সোমালোঁ আমি ঢেকীয়াবাৰীৰ ফালে ইয়াত আছে জেঠীমাৰ মাজুজনী ছোৱালী মানে বাৰ ঘৰ চ' ইয়াত আমি এৰাতি থাকিম আৰু ইয়াৰ পৰা অহাকালি যাম আমি মামাহঁতৰ ঘৰলৈ সেইখিনিও আপোনালোকক দেখাম এইটো ভিডিঅ'ত হয়তো দেখুওৱা নাযাব কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইবাবে মই তাৰ কাৰণে পাৰ্ট 2 লৈ আহিম গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু চাওকচোন প্ৰাকৃতিক পৰিৱেশটো ইমানেই ধুনীয়া ইহঁতৰ গাঁৱৰ পৰিৱেশ এয়া আমি আহি পাই গ'লোঁ বাইদেউহঁতৰ ঘৰ এয়া বাবু চ' ই মোক কৈ আছে মানে ই বোলে মোৰ ভিডিঅ' চাইছে তই কেনেকৈ ভিডিঅ' বনোৱা তই কেনেকৈ নাচা এনেকৈ কৈ পেলাই সি মোক লাজ দি আছে মানে মই দিয়াই নাই মই বোলে এতিয়া ইয়াক নাচি দেখুৱাব লাগিব এয়া হৈছে নলবাৰীৰ মুনু মানে আমাৰ তাত যাওঁতে তাই কেৱল মাকক লাগে কিন্তু এতিয়া ইয়াত আহি পোৱাৰ লগে লগে মানে দাদাকে এই খেলনাবিলাক দিছে তাইক চ' এইবোৰকে খেলি আছে মাকক নালাগে মানে এতিয়া আৰু এয়া চাহ পানী খাই উঠাৰ পিছত মোক দিলে পাপৰ ভাজিবলৈ চ' এতিয়া মই পাপৰ ভাজি আছোঁ আৰু ইহঁতৰ কেৰাহীখন বা কিহৰ কেৰাহী এলুমিনিয়াম নে কি মানে তৎক্ষণাত গৰম হৈ যায় আৰু দিয়াৰ লগে লগে এনেকৈ জ্বলি যায় মানে চ' এনেকৈ কিবা কৰি পাপৰ কেইখনমান ভাজিলোঁ আৰু খোৱাখিনি আচলতে আপোনালোকক দেখুৱাই নহ'ল মানে কি হৈ যায় মোৰ ক'ব নোৱাৰোঁ বাকী গোটেইবিলাক ভিডিঅ' কৰোঁ কিন্তু খোৱাৰ টাইমত মই ভিডিঅ' কৰিবলৈ পাহৰি যাওঁ চ' এনেকৈ মই পাপৰ দুখনমান ভাজি হোৱা কৰিলোঁ চবফালে খেলা চলি আছে ঐ বাপা ঐ আৰু এয়া ভাত খাই উঠি সকলোবিলাক এনেকৈ চোতালতে বহি আছে মানে সৰুবিলাকে খেলা খেলি আছে আৰু ডাঙৰবিলাকে কথা পাতি আছে আৰু এয়া সিহঁতৰ লগতে ময়ো অকণমান খেলিবলৈ আহিলোঁ আচলতে মই সৰুতে খেলিছিলোঁ ক্ৰিকেট কিন্তু ডাঙৰ হোৱাৰ পিছত আৰু এইবিলাক ক'ত খেলা যায় খেলা নহয়েই আৰু খেলিব চাই থাকক এইটো হ'ল বল মাৰা গাইজটো এইটো হ'ল বেট মাৰা দি মাৰা ঐ মাহী এটা 6 পেড মাৰিছে চাইকেল চলাব পাৰা হ'ল এখন ফুদিন আগুৱাই নাহিবি Accident! Hi guys everyone Hi guys everyone हम आया है माही के घर पे ये दादी ये माही ये और यहाँ पर इंजेक्शन भी देता है इंजेक्शन no है इंजेक्शन इंजेक्शन भी देता है इंजेक्शन इंजेक्शन भी देता है मेरा पौधे से भूल हो गया ये देखो बेजी देकर जा रहा है इंजेक्शन दे के सुन ले पूरी जबी এয়া ইহঁতৰ চাইকেলৰ খেলা চলিছে মাহীটোৰ ঘৰত আহিছো মাহীটোৰ ঘৰ কাষতে অলপ ধুনীয়া জেগা আছে আৰু এয়া চাওকচোন ফ্ৰেণ্ডছ মানে ইহঁতে মোক কথা ক'বলৈ নিদিয়ে মানে ভিডিঅ'টো অন কৰাৰ লগে লগে সিহঁতে কথা ক'ব মানে গোটেইখিনি সিহঁতে ক'ব মোক একো ক'বলৈ নিদিয়ে সেইকাৰণে আপোনালোকে ভিডিঅ'টোত সিহঁতে বেছিকৈ কথা কোৱা দেখিবলৈ পাব আৰু এয়া চাওকচোন কি ধুনীয়া দৃশ্য এয়া ইহঁতৰ পথাৰ হয় এইখন আৰু চাৰিওফালে এনেকৈ গছ গছনি আছে পাহাৰৰ নিচিনা ঠাই এয়া ৰাতি ভাত পানী খাই মেলি আকৌ আমি ওলালোঁ বিহু চাবলৈ বুলি সিহঁতৰ গাঁৱৰ ওচৰৰে বিহু আছে মানে বনগাঁৱত বিহু আছে চ' আমি তালৈকে যাম আমি যাবলৈ ওলালোঁ টিকু মই আৰু গোৱালপাৰাৰ বাইদেউ আৰু সিহঁতৰ বাবু আৰু 2 ভিনদেউ নলবাৰীৰ বাইদেউ মুনু আৰু টিকলিহঁতৰ মাইনা নাযায় মাইনাৰ মানে বমি কৰি অৱস্থা বেয়া চ' তাইক শুই থাকিবলৈ দিলোঁ আৰু জেঠীমাও নাযায়
সো আমি আহিলোঁ এনেকৈ বিহুলৈ বুলি আৰু বেছি দূৰ নহয় আচলতে অকণমান গ'লে পায় আৰু আমিও তাত বেছি সময় নাথাকিলেও প্ৰায় 1-1.5 ঘণ্টামান বিহু চাই আমিও ঘৰলৈ আহিলোঁ গতিকে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ ইয়াৰ ছেকেণ্ড পাৰ্ট অতি শীঘ্ৰে আহি আছে আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে মই আহিলে এই ভিডিঅ'টোৰ তলতে ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে তাত গৈ চাব পাৰিব যদিহে এই ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে সামৰণি মাৰিছোঁ বাই বাই